নমস্কাৰ সকলোকে আজি এটা মই ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা ক'ব বিচাৰিছোঁ আজিৰ দিনত মানুহৰ ইমান বেছি ষ্ট্ৰেছ ডেইলি লাইফৰ ষ্ট্ৰেছসমূহতো থাকেই তাৰ লগত ডিপ্ৰেশ্যন এংজাইটি এইসমূহো দেখা পোৱা গৈছে আজিৰ অত্যন্ত ব্যস্ততাপূৰ্ণ দৈনন্দিন জীৱনক লৈ সৰহ সংখ্যক লোকে মানসিকভাৱে অসুস্থ হৈ পৰা দেখা গৈছে নিজকে নিজে ক্ষতি কৰাও দেখিব পৰা গৈছে গতিকে এই সমস্যাসমূহক লৈ মই এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ মানুহে ষ্ট্ৰেছৰ কাৰণে বা যিকোনো নিজৰ লাইফৰ প্ৰব্লেমৰ কাৰণে এই যে চৰমপন্থা বাছি লয় কিহৰ কাৰণে সেই কামটো কৰিলে ভাবে নেকি যে আপুনি হাৰি গ'ল বিভিন্ন ধৰ্মত বিভিন্ন নিয়ম অনুযায়ী তেওঁলোকে সেই বডিটোৰটো অন্তিম সৎকাৰ কৰি দিয়ে কিন্তু আমাৰ বডিটোহে গ'ল আমাৰ সোল আমাৰ যোনটো আত্মা তাৰ কি হ'ব এবাৰ ভাবি চাইছেনে সেই সোলটোৱে জানো শান্তি পায় বুঢ়া হৈ যেতিয়া মানুহ এজন ঢুকায় তেতিয়া তেখেতলোকৰ আত্মাই ইমান এটা কষ্ট নাপায় কেৱল তেওঁৰ কৰ্মৰ ফলখিনি ভোগ কৰে তাৰপিছত তেখেতলোক বৈকুণ্ঠধামী হয় কাৰণ তেওঁলোকৰ মৃত্যুৰ সময় আহিছিল কিন্তু যিবোৰ অকাল মৃত্যু য'ত নেকি সেই মৃত্যুটো হ'বই নালাগিছিল কিমান আশা আকাংক্ষা লগত লৈ যায় তেনেকুৱা স্থলত সেই আত্মাই কিমান যন্ত্ৰণা ভুগিব লগা হয় এবাৰ ভাবি চাবচোন মই ক'ৰবাত পাইছিলোঁ যে মানুহৰ জীৱন ল'বলৈ হেনো ৩৩ কোটি জুনি পাৰ কৰিব লগা হয় ইমানকেইটা জীৱন পাৰ কৰাৰ পিছতহে মানুহৰ জনম লাভ কৰিব পাৰি গতিকে এই বহুমূলীয়া জীৱনটো এনেই শেষ কৰি নেপেলাব প্ৰব্লেম আহিছে যেনেকৈ লাইফত তেনেকৈ সলিউশন ডেফিনেটলি আহিব নিজক ভাল পাবলৈ শিকক ৰেষ্টলেছ ফিল হৈছে মন ভাল লগা নাই খং উঠিছে এবাৰ ঘাহনি বা বনত খোজ কাঢ়কচোন খালী ভৰিৰে আপোনাৰ মাইণ্ডটো অট'মেটিক ৰিলেক্স হৈ যাব অলপ সময়ৰ বাবে নিজক সময় দিয়ক এটাই লাইফ জীৱনটো বিন্দাছ যাওকচোন কাৰণো জীৱনত কষ্ট নাই সকলো মানুহৰ জীৱনত সৰু ডাঙৰ ধুমুহা থাকেই নিজক ষ্ট্ৰং বনাওক আৰু যিকোনো ধুমুহা জীৱনত আহিলেও সেই ধুমুহাৰ পাৰ কৰিব পাৰিম বুলি নিজকে প্ৰস্তুত কৰক চাবচোন সকলো ঠিক হৈ যাব দুদিনমান হয়তো দেৰি হ'ব পাৰে কিন্তু ছাকচেছ ডেফিনেটলি হ'ব নিজৰ বডিটোক ভাল পাব শিকক আপোনাৰ এই বডিত থকা অৰ্গেনসমূহে আপুনি ৰেষ্ট ল'লেও বা টোপনি গ'লেও এই অৰ্গেনছসমূহে কিন্তু এক পলৰ বাবেও ৰেষ্ট লোৱা নাই তেওঁলোকে নিজৰ কাম কৰি গৈ আছে সকলোৱে এৰিলেও আপোনাৰ বডিটোৱে কিন্তু এক ছেকেণ্ডৰ বাবেও আপোনাৰ শেষ মুহূৰ্তলৈকে আপোনাক এৰি নিদিয়ে সেইবাবে কয় ছেল্ফ লাভ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ আজিলৈ সামৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম ধন্যবাদ